কি ক'লা? বাল্য বিবাহ তুমি কিমান কেতিয়া বিয়া পাতিছা? 2021 মানে ছোৱালী বয়স কিমান আছিলে? তেতিয়া 16 প্লাছ আছিল 17 তোমাৰ ল'ৰা ছোৱালী আছিলে নাই? নাই ল'ৰা ছোৱালী নাই। কি নাম আছিলে তোমাৰ? বিবেকানন্দ ডেকা। তোমাৰ কি হৈছিলে? কি মানে বাল্য বিবাহৰ কাৰণে হয় নেকি? তোমাৰ বয়স কিমান এতিয়া? বয়স এতিয়া 22 বছৰ। 22 বছৰ। তোমাৰ মানুহজনীৰ বয়স কিমান? মানুহজনীৰ বয়স 19। 19। ল'ৰা ছোৱালী কি? ল'ৰা ছোৱালী নাই। নাই। ঘৰ ক'ত আছিলে? কাছমাৰী। আৰু এইফালে পোহৰলৈ কৈ দিয়াচোন মই তোমাৰ কি নাম? সমৰজ্যোতি বৰদলৈ। কিহৰ কাৰণে আনিছে তোমালোকক? বাল্য বিবাহৰ কাৰণে। হয় নেকি? কেইবছৰ হ'ল বিয়া পতা? এবছৰ হ'ব আৰু 10 মাহ হ'ল। হয় নেকি? ল'ৰা ছোৱালী আছে নাই? নাই নাই। তোমাৰ কেইবছৰ হৈছে এতিয়া? এতিয়া 22 বছৰ আনিছিলে। বিয়া পাতিছিলে কেতিয়া? 2021। হে 2021 নহয় 22 তাতে আপুনি কেলে ভিডিঅ' কৰিছে? ভিডিঅ'